হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল চুমুজ ফুড গেলাৰীলৈ। আজি মই এটা আচাৰৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই আজি কেঁচা জলকীয়াৰ আচাৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। জলকীয়া আচাৰ বনাবৰ বাবে মই লৈছোঁ 200 গ্ৰাম কেঁচা জলকীয়া, ডাঙৰ চামুচেৰে এচামুচ নিমখ, সৰু চামুচেৰে এচামুচ হালধি লৈছোঁ। বাকীবোৰ ইনগ্ৰিডিয়েণ্টছ মই ভিডিঅ'ৰ লগে লগে কৈ যাম। এতিয়া জলকীয়াখিনি ভালদৰে ধুই পানীৰ পৰা টুকি লৈ এইদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ আৰু তাত নিমখ আৰু হালধিখিনি দি ভালদৰে সানি লৈছোঁ। নিমখ হালধিখিনি ভালদৰে সানি লৈ জলকীয়াখিনি এতিয়া অলপ ৰ'দত শুকাবলৈ দিম। এইখিনি বেছি কৰকৰীয়াকৈ শুকুৱাব নালাগে। এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাত ডাঙৰ চামুচেৰে 2 চামুচ গোটা বগা সৰিয়হ দি দিছোঁ। এতিয়া এইখিনি কম জুইত অকণমান সময় শুকানে ভাজি ল'ম। এইখিনি ভাজোঁতে হেতাখনেৰে লৰাই থাকিব, নহ'লে তলৰ পৰা ধৰি আহিব। সৰিয়হখিনি ভজা হৈ গৈছে। এতিয়া এইখিনি প্লেট এখনত নমাই ঠাণ্ডা হ'বৰ বাবে কিছু সময় থৈ দিম। ঠাণ্ডা হোৱাৰ পাছত সৰিয়হখিনি খুন্দি লৈছোঁ। এইখিনি মই একেবাৰে মিহি কৰি পেলোৱা নাই, অকণমান গোটা গোটাকৈ ৰাখিছোঁ। এতিয়া আকৌ কেৰাহী গৰম কৰি তাত 2 চামুচ পাঁচফোৰণ দি দিছোঁ। এইখিনিও অকণমান ভাজি ল'ম। সৰিয়হখিনি সোনকালে ভজা হৈ যায়, কিন্তু পাঁচফোৰণখিনি ভাজোঁতে অকণমান সময় লাগে। মছলাখিনি একেলগে ভাজিলে পাঁচফোৰণখিনি ভজা নহ'ব, কিন্তু সৰিয়হখিনি বেছিকৈ ভজা যাব। সেয়েহে মই দুইখিনি বেলেগে বেলেগে ভাজিছোঁ। এয়া পাঁচফোৰণখিনিও ভজা হৈ গৈছে। এইখিনিও প্লেট এখনত নমাই ঠাণ্ডা হ'বৰ বাবে কিছু সময় থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত পাঁচফোৰণখিনিও খুন্দি লৈছোঁ। এইখিনিও একেবাৰে মিহি কৰি পেলোৱা নাই। এতিয়া পুনৰ কেৰাহীখন গৰম কৰি লৈছোঁ আৰু তাত চাহ খোৱা কাপেৰে 2 কাপ সৰিয়হৰ তেল দি দিছোঁ। এইখিনি সময়ত মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। আনফালে আমাৰ ৰ'দত দিয়া জলকীয়াখিনিৰ পৰাও পানী শুকাই গৈছে আৰু আচাৰ প্ৰস্তুত কৰিবৰ বাবে উপযুক্ত হৈ পৰিছে। ইফালে আমাৰ তেলখিনিও গৰম হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু তেলখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া তেলখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া ইয়াত ৰ'দত দিয়া জলকীয়াখিনি দি দিম। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। জলকীয়াখিনি দিয়াৰ পাছত এতিয়া ইয়াত খুন্দি লোৱা পাঁচফোৰণখিনি দি দিছোঁ। লগতে খুন্দি লোৱা সৰিয়হখিনিও দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এই আচাৰটো খাবলৈ যে ইমান ভাল লাগে। আপোনালোকে ভাত, ৰুটি, লুচি, পৰঠা যিহৰ লগতে খাব মন যায় তাৰ লগতে খাব পাৰিব। আচাৰখিনি আপোনালোকে লগে লগেও খাব পাৰিব, কিন্তু এসপ্তাহমানৰ পিছত আচাৰখিনি খাবলৈ বেছি ভাল লগা হয়। এতিয়া ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ দিছোঁ। ভিনেগাৰ দিলে আচাৰখিনিত এটা টেঙা টেঙা সোৱাদ আহে, যাৰ বাবে জ্বলা টেঙা মিলি আচাৰখিনি খাবলৈ বৰ ভাল লগা হয়। তাৰোপৰি ভিনেগাৰ দিলে আচাৰখিনি বেছি দিন ভালে ৰখাত সহায় হয়। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে মিলাই দিছোঁ। এয়া আমাৰ কেঁচা জলকীয়াৰ আচাৰ প্ৰস্তুত হৈ গৈছে। এতিয়া এইখিনি আইনাৰ বটলত থৈ মাজে মাজে ৰ'দাই থাকিলে হৈ যাব। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। তেনেহ'লে পুনৰ আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।